আমি আজি এটা কাৰণতে কলা পতাকা দেখাবলৈ বাধ্য হ'লোঁ। আমাক বিগত চৰকাৰেও যিটো গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল দি আমাক এনে 5 বছৰ তেওঁলোকে এটা আশাৰ ভৰসা দিয়ে শেষ কৰিলে। গতিকে এই বেলি বিজেপি চৰকাৰেও আমি পূৰ্ব দিনৰ পৰা GSC DC যিটো আমাৰ অট'নমাছ কাউন্সিল GSC আমি ডিমাণ্ড কৰি আহিছোঁ, সেই বস্তুক আমি নস্যাৎ কৰি আমাক পুনৰ GDC দিবলৈ তেওঁলোকে সক্ষম হৈছে। কিন্তু আমি সেই বস্তু অধম গোৰ্খা ছাত্ৰই সন্তুষ্ট প্ৰকাশ কৰা নাই। ইয়াৰ কাৰণে আমি তীব্ৰ প্ৰতিবাদ কৰি আজি কলা প্ৰদৰ্শন দেখাবলৈ আমি বাধ্য হৈছোঁ। আমি চৰকাৰক সকীয়াই দিছোঁ, যদি আমাক এই বিধানসভা ইলেকশ্যনৰ আগত যদি GSC আমাৰ গোৰ্খা অট'নমাছ কাউন্সিল যদি প্ৰদান নকৰে, তেনেহ'লে পৰৱৰ্তী দিনত অধম গোৰ্খা ছাত্ৰ সন্থাই অসমব্যাপী গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ব। চাওক, অধম গোৰ্খা ছাত্ৰ সন্থাৰ আগৰ পৰা দাবী এটাই আছিল গোৰ্খা অট'নমাছ কাউন্সিল, কিন্তু ইয়াত নস্যাৎ কৰি গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল গঠন কৰি দিছে। ইয়াত আমি অধম গোৰ্খা ছাত্ৰ সন্থা সন্তুষ্ট নহয়। যদি বিধানসভা ইলেকশ্যনৰ আগে আগে যদি গোৰ্খা অট'নমাছ কাউন্সিল যদি ঘোষণা নকৰে, তেতিয়া অসমব্যাপী গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি অধম গোৰ্খা ছাত্ৰ সন্থা সাজু হৈ আছোঁ। আৰু চৰকাৰকো সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে সাজু হৈ থাকক, আমি গণতান্ত্ৰিক পদ্ধতিৰে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম।